এবাৰ কবি তুলসী দাস এখন গাঁৱেৰে গৈ আছিল। সেই সময়ত কবি তুলসী দাস এজন ডাঙৰ বিদ্যাৱান হিচাপে জনাজাত আছিল। তেনেতে এগৰাকী মহিলাই কান্দি কান্দি আহি তেওঁ ভৰিত পৰিলেহি। কবি তুলসী দাসে ভাবিলে, মহিলাগৰাকীয়ে কান্দি আছে যেতিয়া কিবা সংকটত পৰিব পাৰে। সেই ভাবি কবি তুলসী দাসে মহিলাগৰাকীক আশীৰ্বাদ দি ক'লে, সদায় সুখী হোৱা। এগৰাকী মহিলাৰ বাবে সদায় সুখী হোৱা বুলি দিয়া আশীৰ্বাদ কিমান ডাঙৰ বৰদান হ'ব পাৰে। কিন্তু মহিলাগৰাকীয়ে সেই আশীৰ্বাদ পোৱাৰ পিছত বেছিহে কান্দিবলৈ আৰম্ভ কৰিলে আৰু কান্দি কান্দি ক'লে যে মোৰ স্বামীৰ ইতিমধ্যেই মৃত্যু হৈছে। স্বামীৰ মৃত্যুৰ পাছত মই কেনেকৈ সুখী হ'ব পাৰিম? মোৰ স্বামীৰ মৃতদেহ বাহিৰত শুৱাই থোৱা হৈছে। মানুহবিলাকো গোট খাইছে তেওঁক শ্মশানলৈ নিয়াৰ বাবে। মহিলাগৰাকীৰ স্বামী এই সম্পূৰ্ণ ভিডিঅ'টো আমাৰ ইউটিউব চেনেলত উপলব্ধ আছে। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল।